friends, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো খবৰ নিশ্চয় সকলোৰে ভাল মোৰো ভাল বাৰু বৰ্তমান মোৰ YouTube চেনেল সবিতা সৈকা ব্লগছৰ অন্য এটি ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া বাজিছে 12টা আমি খাই বৈ মেলি আজৰি হলো এতিয়া আমি বনাম জলফাই মিঠা আচাৰ বহুত দিন ভিডিঅ' তেনেকৈ দিয়াই নাই ভাবিলো আজি এটা ৰেচিপি আপোনালোকলৈ শ্বেয়াৰ কৰো যে ৰেচিপিটো হ'ল জলফাই মিঠা আচাৰ তেনেহলে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছো আপোনালোকে চাই থাকিব ভিডিঅ'টো হেকলৈকে আৰু আশা কৰো ৰেচিপিটো চাই ভাল পাব আপোনালোকে তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰো আমাৰ ভছয় পুৰা পাৰি আছে জলফাই ভাগৈ গৈছে জলফাই পাই পাই একদম পুৰা গছজোপা উখ হৈ গল মানে ওপৰত চাপৰত নাই আৰু সব উখৰ ওপৰত আছে হেতু কাৰণে ইমানখিনি হৈছে আৰু পাৰিব পাৰিম না নাজানো আৰু ওপৰত পুৰা ওপৰত হৈ গল গছজোপা এফালে ইমানখিনি জলফাই লৈছো মই এতিয়াকে ধুনিয়াকে ধুই লম তাৰ পাছত বইল কৰিম জিৰা তেজপাত ৰেড চিলি পাউডাৰ পাঁচফোৰণ আৰু নিমখ এয়া এবাটি গুড় লৈছো অলপ বেছিকে লৈছো জলফাইও বেছিকে আছে যে এফালে ধুনিয়াকে জলফাইখিনি বইল কৰি আছো কি ধুনিয়া লাগিছে ৰংটো দেখিয়ে পুৰা খাং খাং লাগি গৈছে নহয় নে আৰু আজি ৰেচিপিটো যদি চাই ভাল লাগিল আপোনালোকৰ প্লিজ লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যোনসকলে প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে আজিলৈ আহিছো আকৌ মোৰ অন্য এটি ভিডিঅ' হৈতে পুনৰ লগ পাম আপোনালোকক তেনেহলে আজিলৈ বাই বাই